আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেলখন। এই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক মই লোকেল পাতিহাঁহ দেখাবলৈ যত্ন কৰি আছোঁ। আৰু এনেকুৱা যদি আপোনালোকৰ অৰিজিনেল লোকেল পাতিহাঁহ লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন অভয়াপুৰীত, বঙাইগাঁও ডিষ্ট্ৰিক্ট। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া পাতিহাঁহ পুহিব তেতিয়া আপোনালোকে গুৰুত্ব সহকাৰে ভালকৈ ব্ৰডিং কৰিব। আৰু বেছি গৰম থাকিলে ব্ৰডিং কৰিব নালাগে। আপোনালোকে মেডিচিন ভালকৈ ইউজ কৰিব। কেতিয়া কেতিয়া মেডিচিন দিব লাগে, কি মেডিচিন দিব লাগে আমি সম্পূৰ্ণভাৱে আপোনালোকক বিতং জনাই দিম। আপোনালোকে মোৰ লগত যোগাযোগ কৰক আৰু এনেকৈ হাঁহ মুৰ্গীৰ পোৱালি মোৰ পৰা লৈ যাওক আৰু আপোনালোকে পোহপাল কৰি ভাল এটা প্ৰফিট পাবলৈ সক্ষম হ'ব। চাওক বন্ধু বান্ধৱীসকল, এইখিনি মাল পেকেট হৈ আছে। এটা পেকেটত আপোনাৰ 50টাকৈ পোৱালি দি আছোঁ গৰমৰ কাৰণে। এইখন মাল যাব আমাৰ শালমাৰা। বিভিন্ন জাগাৰ পৰা আহি পেলাই মালখিনি আমাৰ পৰা লৈ আছে। বহুত কাষ্টমাৰ আমাৰ দূৰ দূৰণিৰ পৰা আহি আছে। কাষ্টমাৰ আহি পেলাই মালখিনি লৈ ভালকৈ পোহপাল কৰি আছে আৰু ভাল এটা মাৰ্কেটত দাম পাই আছে। হয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ লোকেল কুকুৰা, লোকেল পাতিহাঁহ মোৰ ইয়াত এভেইলেবল আছে। যদি আপোনালোকৰ লাগে তেনেহ'লে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিব পাৰে। সম্পূৰ্ণভাৱে মেডিচিনৰ পৰা আৰম্ভ কৰি কেনেকৈ পোহপাল কৰিব লাগে সব আপোনালোকক মই ডিটেইলছ জনাই দিম। আপোনালোকে ভালকৈ পোহপাল কৰিব পাৰিব। চাওক বন্ধু বান্ধৱীসকল, 2-3টামান বেমাৰ আছে। সেই 2-3টা বেমাৰৰ মেডিচিন মই দি দিম। আপোনালোকে নিশ্চিন্তভাৱে হাঁহ পোহপাল কৰক আৰু লোকেল কুকুৰা পোহপাল কৰক। আমি নিজাববীয়াকৈ প্ৰচেষ্টাত আমি লোকেল কুকুৰা আৰু হাঁহ পুহি আছোঁ। আপোনালোকে এনেকৈ মোৰ নিচিনাকৈ লোকেল কুকুৰা আৰু পাতিহাঁহ পুহি থাকক। চাওক, আপোনালোকৰ যদি লাগে এনেকৈ আমি মাল পেকেট কৰি দিব পাৰিম। আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব। আপুনি বাইকেও লৈ যাব পাৰিব। যদি আপুনি বাছত আহে তথাপিও আপুনি লৈ যাব পাৰিব। ধন্যবাদ।